বন্ধুসকল আজি দুপৰীয়াৰ আহাৰটো চাওকচোন। দুপৰীয়াৰ খাদ্য এয়া দেখিছেনে? এইটো ভজা মাছ, তাৰ লগত ফুলকবিৰ লগত মাছ দিছা ন? ফুলকবিৰ লগতো মাছ আছে। তাৰপিছত এইফালে ভাত, এইফালে দালি, এইফালে মূলা কিবা এইফালে আপোনাৰ মূলা, আকৌ এইটো হৈছে উৰহি। ঠিক আছে, তাৰ লগতে চাওক আজি আপোনাৰ দুপৰীয়া আহাৰ সাজ। ঠিক আছে, মই গৈছিলোঁ এঠাইলৈ আৰু এইটো বস্তু নকলোৱেই নহয়, বিশেষকৈ এইটো শুকুতি। মই শুকুতিটো খাই বিশেষকৈ বহুত ভাল পাওঁ দেই। এতিয়া মই ইয়াৰ লগত কি কৰিম জানেনে? এই দালি মানে ইয়াত আৰামছে ঢালি লৈছোঁ দেই। ষ্টাৰ্ট কৰিম আৰু চাই যাবচোন বাৰু, চাই যাব। ঠিক আছে, বিশেষকৈ দালিত আপোনাৰ যিটো এইটো নেমু নহয়, ধনিয়া পাতটো দিলে বিশেষকৈ বহুতেই ভাল লাগে। আৰু এতিয়া ধনিয়া পাত দিয়ে মানে খোৱা আপোনাৰ দিন। ঠিক আছে, গতিকে অলপমান দালি ঢালি লৈছোঁ। পিছত নিমখটো বিশেষকৈ মোৰ মানে লাগে দেই। নিমখ নোহোৱাকৈ মই মানে খাবই নোৱাৰোঁ, গম পালেনে? তাৰপিছত এনেদৰে লৈ লৈছোঁ আৰু দেই। এইফালে হৈছে দালি, চাওক দেই। এইটো দালি, এইটো আপোনাৰ ফুলকবিৰ লগত মাছ, এইটো আপোনাৰ উৰহিৰ লগত মূলা ধেউৰা, তাৰপিছত এইটো আকৌ তেনেকুৱাই আৰু এবিধ বেলেগ চব্জি। আৰু এইটো হৈছে শুকুতি, এইটো হৈছে মাছ ভজা। ঠিক আছে, গতিকে খাই দিছোঁ আৰু দেই বন্ধুসকল। চাওঁ, ষ্টাৰ্ট কৰিছোঁ আৰু। ঠিক আছে, অলপ চাইড কৰি লৈছোঁ বস্তুখিনি ন। বঢ়িয়া। এই বস্তুটো অলপ টেষ্ট কৰি চাব লাগিব। এইটো বিশেষকৈ এইটো মানে মোৰ মতে আপোনাৰ যিটো এইটো বঢ়িয়া হৈছে, কিন্তু এইটো অলপ টেষ্ট কৰি চাব লাগিব। এইটো মাছ বিশেষকৈ মই মানে ডাঙৰ মাছ নাখাওঁ কাঁইটৰ কাৰণে, গম পাইছেনে? কাঁইট মানে মোৰ বিশেষকৈ ডিঙিতে পটককৈ লাগে। এইটো মানে মাছ মই মানে বিশেষকৈ বহুত ভয় লাগে মোৰ মাছ খাবলৈ। নাই, মই মাছ নাখাওঁ, থৈ দিছোঁ চাইড কৰি। মোৰ ভয় লাগে, তেটোত লাগি যায় বোলো। নাই নহ'ব, ডাঙৰ মাছ মই সেইটো কাৰণে মানে কাঁইট নথকা মাছটো মই বিশেষকৈ বহুত ভাল পাওঁ, কাঁইট নথকা মাছটো। শুকুতি টেষ্ট বঢ়িয়া, টেষ্ট বঢ়িয়া, অচম টেষ্ট, অচম। এইটো অচম বুলি কয়, অচম টেষ্ট। তো বন্ধুসকল, আজিলৈ ইমানে, বাই বাই।